हेलो एवरीवन मैं आज आपनालोকক देखुवाम फेसबुक पेज एटा केनेके खोला হয় माने प्रोफाइलर পৰা फेसबुक पेज तो एकेलगे केनेके बिजनेसर कारणे खोला হয় ताके आज आपनालोকৰ মাজত মই দেখুৱাম এফালে মোৰ মোবাইলটো লৈ লৈছো এটা মোবাইল মই নেটটো অন কৰি লোৱা আছে তাৰসতে ইয়াতে যাব ফেসবুকত যাব এটো হল মোৰ ফেসবুক পেজ এতিয়া মই आपनालोকক ইয়াতে গৈ মই आपनालोকক ফাৰ্ষ্টতে মোৰ ফেসবুক প্ৰোফাইলটো দেখুৱাম এটো হল মোৰ ফাৰ্ষ্ট ফেসবুক প্ৰোফাইল মানে ইয়াতে আপুনি গলে দেখিব ইয়াত মোৰ ফ্ৰেন্ড আছে এনেকুৱা যদি আপোনালোকৰ ফেসবুক প্ৰোফাইল থাকে ইয়া চাব এটো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰিলে গম পাব এটো মোৰ ফেসবুক প্ৰোফাইল হয় এতিয়া মই এটোৰ পৰা ফেসবুক পেজ এটা কেনেকে বনাম আপোনালোকে ফেসবুক প্ৰোফাইলৰ পৰা পেজটো কেনেকে বনাব মই তাকে আপোনালোকক দেখুৱাই আছো এতিয়া ইয়াতে যাব এটো 3.3 আঁচ থকা এফালে যাব ইয়াতে গৈ আপোনালোকে চাব তললে মাৰিব এয়া চাওক মোৰ পেজ ওলাই আছে এটো অলৰেডি মোৰ পেজ এটা খোলা হৈ গল তাৰ কাৰণে ইয়াত মোক দেখুৱা আছে কিন্তু এটা মোৰ পেজ নতুনকে খুলিবৰ কাৰণে আপোনালোকে কি কৰিব ইয়াতে যাব ফেসবুক পেজত যাব তাতে গৈ আপোনালোকে নতুনকে ফেসবুক পেজ খুলিবলে হলে মোৰ ইয়াত অলৰেডি এটা খোলা আছে ইয়াতে যাব ক্ৰিয়েট প্লাস চিনটো আছে যে ক্ৰিয়েট ইয়াতে যাব গৈ লৈ আপোনালোকে ক্ৰিয়েট ইয়োৰ পেজ আপোনালোকে ইয়াত গৈ গেট স্টার্ট ইয়াত যাব গৈ লৈ পেজ নেম আপোনালোকে পেজটোৰ নামটো কি দিব বিচাৰিছে তাৰ নামটো আপোনালোকে ইয়াত বহাব আপোনালোকে মই ধৰিছো মই এটা এনে বনাম আৰু কিবা এটা নাম দিম মোৰ অলৰেডি ফেসবুক পেজটোৰ নাম আছে নমামি মই ইয়াত নমামি বুলি এনে এটা দিছো নমামি অফিচিয়েল বুলি দিছো নমামি অফিচিয়েল এনেকে দি পেলাই আপোনালোকে নেক্সট টু টিপি দিব টিপি দিয়াৰ পাছত ইয়াতে আপুনি সাৰ্চ কৰি ইয়াত দিছে হোৱাট ক্যাটেগৰি বেস্ট ডেসক্ৰিবেস নমামি অফিচিয়েল ইয়াত দিব ইয়াত আপোনালোকে মানে কি কাৰণে ফেসবুক পেজটো খুলিব ক্যাটেগৰিটো আপোনালোকে ইয়াত দিব ইয়াত আছে মিউজিশিয়ান ব্র্যান্ড হেলথ বিউটি গ্রোসারি স্টোর আপোনালোকে যদি কমেডি ভিডিও দিয়ে বা এনেকে দিব কমেডি ভিডিও মই যদি কমেডি ভিডিও দিব বিচাৰো তেতিয়া হলে কমেডি ভিডিও এনেকে আপোনালোকে তিনটা দিব লাগিব মই ইয়াতে একিটাকে বহাই দিছো মই তাৰ পিছতে হেলথ বিউটি তাৰ পিছত যি কোনো আপোনালোকে দিলেই হল এটো দিলেই হল তাৰ পিছতে গৈ পেলাই ক্ৰিয়েট লিখি দিব ইয়াত ক্ৰিয়েট নেট স্লো আছে তাৰ কাৰণে মোৰ এটো দেখুৱা নাই তাৰ পিছতে ইয়াত দিছে প্ৰমোট ইয়োৰ প্ৰডাক্ট অৰ সাৰ্ভিস ইয়াত দিছে আৰু আছে ক্ৰিয়েট কন্টেন্ট এন্ড কানেক্টেড উইথ ফ্ৰেন্ডছ ইয়াত দিব আপুনি তলৰটো ক্লিক কৰি কন্টিনিউ কৰি দিব ইয়াতে কন্টিনিউ কৰি দিয়াৰ পাছতে আপোনাৰ এটো মোৰ পেজটো খোল খাই গল নমামি অফিচিয়েল বুলি তাৰ পিছতে আপুনি ইয়াতে দিব নেক্সট টিপি দিব এতিয়া আপুনি ফ্ৰেন্ড বিলাকক পঠাবলৈ হলে আপোনাৰ প্ৰোফাইলত অলৰেডি ফ্ৰেন্ড আছে তেওঁলোকক পঠাবলৈ হলে ইয়াতে আপুনি সিলেক্টটো এনেকে সিলেক্ট কৰি দিলে হল তাৰ পিছতে নেক্সট টু টিপি দিলে হল এটা নেক্সট টু টিপি ইনভাইট কৰি দিব ইয়াতে ইনভাইট কৰি দিলে হল তাৰ পিছতে আপোনাৰ আকৌ নেক্সট টিপিবলৈ আহিছে তাৰছত আপুনি আকৌ নেক্সট টু টিপি দিব টিপি দিয়াৰ পিছত আপোনাৰ পেজটো খোল খাই যাব এতিয়া ডান আহিছে ডানটো খুলি দিলে আপোনাৰ অলৰেডি এটা পেজ খোল খাই গল এটো চাওক আপোনালোকৰ পেজ খোল খাই গল এটা নমামি অফিচিয়েল বুলি এটা পেজ খোল খালে তাৰ পিছতে এতিয়া আপুনি এই পেজটো আপুনি ফটো কেনেকে লগাব তাৰ কাৰণে আপুনি ইয়াতে যাব 3 ডটত গৈ স্টার্ট টাৰ্ণটো এনেকে তললে নমাই দিলে তাৰপিছত এডিট ভিডিও এটো চাওক এডিট মই ভিডিওটো এনে কৰি দিছো এডিটত যাব গৈ লৈ ইটো মানে এয়া চাওক
প্ৰফাইল ফটো ইয়াতে মই গৈ পেলাই মই যিকোনো এখন মই প্ৰফাইল ফটো লগাব পাৰিম। তাৰপিছত মই লগাই দিয়া নাই, কাৰণ মোৰ পেজটোত মই এনেই খুলি দিছোঁ জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণে। তাৰপিছতে ইয়াতো আপুনি ইয়াতে গৈ পেলাই আপুনি ইয়াতে প্ৰফাইল লগাব পাৰিব, কভাৰ ফটো লগাব পাৰিব। দুটা লিখা আছে চাওক, আপোনালোকে ধৰিব পাৰিছে। ইয়াত আছে প্ৰফাইল পিকচাৰ আৰু ইয়াত আছে কভাৰ ফটো। প্ৰফাইলটো ফাৰ্ষ্টত থাকিব আৰু বেকত থাকিব কভাৰ ফটো। এনেকৈ থকাৰ পিছত আপোনালোকে তললৈ টানি দিব। ইয়াত আপোনালোকে বায়ো লিখিব, আপোনালোকে যিকোনো বায়ো লিখিব পাৰে। মানে মোৰ পেজটো ফ'ল' কৰিব, এনেকৈ লিখিলেই হ'ল। মোৰ পেজটো ফ'ল' কৰিব। মই নতুনটো কাটি দিম বাৰু, গোটেইটো বেক কৰি দিছোঁ। মোৰ পেজটো ফ'ল' কৰিব। এনেকৈ লিখি দিলে, যিকোনো আপোনালোকে লিখিব পাৰিব নিজৰ ইচ্ছামতে। ইয়াতে লিখি দিলেই হ'ল, কৰিব। তাৰপিছত ইয়াতে গৈ আপুনি ছেভ কৰি দিলেই হ'ল। ইয়াতে গৈ আপুনি ছেভ বটনটো টিপি দিব। তাৰপিছতে আপোনাৰ ছেভ হৈ গ'ল মোৰ পেজটো। যিকোনো ফ'ল' মাই চেনেল এনেকৈও লিখিব পাৰে। তাৰপিছতে আপুনি ইয়াতে গৈ তলত যাব। তলত গৈ ইয়াতে গৈ আপুনি এড্ৰেছত যাব। এড্ৰেছত গৈ আপুনি এড ইয়ৰ এড্ৰেছ, আপোনাৰ এড্ৰেছটো দিব পাৰিব। আপোনাৰ যিকোনো এড্ৰেছ, চিলেক্ট ষ্টেট দিব পাৰিব। তাৰপিছতে আপোনাৰ চিটিখন দিব পাৰিব। মই ইয়াতে দিছোঁ নগাঁও বুলি, নগাঁও। ইমানবিলাক নিদিলেও হয়, খালি নগাঁও দিলেই হ'ল। আপোনাৰ চিটিখন দিব খালি নগাঁও হৈ গ'ল মোৰ। এনেকৈ দি আৰু আপলোড চিটি এনেকৈ ছেভ কৰি দিব। ছেভ কৰাৰ পাছত বেক কৰিব। লোকেশ্যন কিবা কিবি দিবলৈ দৰকাৰ নাই। তাৰপিছতে এড ফোন নাম্বাৰ দিব নালাগে। তাৰপিছতে আপোনাৰ ইমেইলটো দিব। ইয়াত ইমেইলটো আপুনি ইমেইলটো বহোৱাটো দৰকাৰ। তাৰপিছতে আৰু একো দিয়াৰ দৰকাৰ নাই। ইয়াতে গৈ আপুনি ছেভটো টিপি দিব। তাৰপিছতে আপোনাৰ ছেভ হৈ যাব। ইয়াত ছেভ হৈ যোৱাৰ পাছত আপুনি তলত যাব। ইয়াত চাওক, ইয়াত দিছে লিংক, ইয়াত আছে এডিট ইয়ৰ এবাউট ইনফৰমেশ্যন। আপোনাৰ ইয়াত দেখুৱাব আপুনি কিবা কলেজৰ, আপোনাৰ স্কুল কলেজ এনেকৈ এড কলেজৰ নাম দিব পাৰিব। ইয়াতে গৈ আপুনি কলেজৰ নাম কিবা কিবি দিলেই হ'ল। যদি দিব বিচাৰে তেতিয়াহ'লে ইয়াত কলেজৰ নামটো দিব পাৰিব, আৰু বাকী দিয়াৰ ইমান প্ৰয়োজন নাই। তাৰপিছতে আপুনি লিংক, আপুনি ছ'চিয়েল মিডিয়াত যদি আৰু আপোনাৰ কিবা চেনেল আছে, যদি ইউটিউবত চেনেল আছে তেতিয়াহ'লে ইয়াতে গৈ লিংকত গৈ ইয়াতে এড কৰিব পাৰিব। ইয়াতে গৈ আপুনি এড ছ'চিয়েল লিংক এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত প্লেটফৰ্ম আহিব, আপোনাৰ ইউটিউব, ইনষ্টাগ্ৰাম এনেকৈ কিবা কিবি আহিব। মোৰ অলৰেডি লিংক কৰা আছে কাৰণে মোৰ এটা মানে প্ৰফাইলত লিংক কৰা আছে, ইনষ্টাগ্ৰাম আৰু ইউটিউব লিংক কৰা আছে। গতিকে মই এতিয়া লিংক কৰিব নোৱাৰিম। যদি আপোনালোকে লিংক কৰিব বিচাৰে তেতিয়াহ'লে এড ছ'চিয়েল লিংক, ইয়াতে গৈ আপোনালোকে ইয়াত প্লেটফৰ্মত ইউটিউব, ইনষ্টাগ্ৰাম দি ইউজাৰ নেমটো দিব, কি নামত আপোনালোকে খোলা হৈছে তাৰ নামটো বহাব পাৰিব। তাৰপিছত ছেভ কৰি দিলেই হ'ল। আপুনি ইয়াতে গৈ ছেভ কৰি দিব। তাৰপিছত ছেভৰ বটন আহি যাব, ছেভ কৰি দিলেই হ'ল। তাৰপিছত আপোনাৰ আৰু বাকী বিশেষ কৰিবলগীয়া কাম একো নাই। এইটো আপোনাৰ পেজটো খোল খাই গ'ল। যদি আপোনাৰ পেজটো আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে এনেকৈ যাব, গৈ ভিউ এজ, এইটো চাওক ভিউ এজ, এইটোত চালে আপোনালোকে গম পাব আপোনাৰ পেজটো কেনেকুৱা আছিলে। মই এতিয়া খোলা হৈছে কাৰণে মোৰ ইয়াত চাওক 0 লাইক 0 ফলোৱাৰ্ছ দেখুওৱা আছে। আপোনালোকে এইটো আপোনালোকৰ বেলেগৰ তাত আপোনালোকে এনেকৈ দেখা পাব। আপোনালোকে এনেকুৱা দেখা পাব, আৰু লাহে লাহে আপোনাৰ ফলোৱাৰ্ছ বাঢ়িবলৈ ধৰিব। কোনোবাই ফ'ল' কৰিব, তাতে আপুনি বেলেগক যেনেকৈ আপোনাৰ ফ্ৰেণ্ডবিলাকক যেনেকৈ এড কৰিছে তেনেকৈ আপোনালোকে ফলোৱাৰ্ছ লাহে লাহে বাঢ়িবলৈ ধৰিব। এইখিনিয়ে আছিলে আজি মোৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আৰু লগতে মোৰ পেজটো ফ'ল' কৰিব।